নামতেৰো আকৌ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বিশ্ব টাইটেলৰ থাম্বনেইল দেখি গম পাইছে গানটোৰ নাম কি, লগতে গাইছে কোনে কোনে আৰু গানটো লিখিছে কোনে, মিউজিক কৰিছে কোনে, গানটোৰ ভিডিঅ' আহি আছে নে কি, লগতে আপোনালোকে কেতিয়ালৈ শুনিবলৈ পাব আৰু কোনটো শুভমুক্তি দিব, আটাইবোৰ কথা লৈ আহিছো আজি আপোনালোকৰ মাজলৈ। তাৰ বাবে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰি যাব। অসমৰ উদীয়মান কণ্ঠশিল্পী ৰবি সিঙৰ আহিবলগীয়া গানটোৰ নামটো আছিল কেঁচাকৈ টোপনিতে। এই গানটো ৰবি সিঙৰ লগত আৰু কোনে গাইছে, লগতে ভিডিঅ' আহিবনে নাই জনোৱাৰ আগতে গানটো অকণ শুনিলেও আহকচোন। নামতেৰো গানটো ৰবি সিঙৰ লগতে গাইছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীও। গানটো মিউজিক কম্প'জাৰ অলক নাথ আৰু মিউজিক প্ৰগ্ৰামিং সৌৰভ, মিক্স মাষ্টাৰ বৈষ্ণৱ শইকীয়া। গানটো লিখিছে অলক নাথ আৰু নেপালী পাত ৰবি সিং, তিনিওজনে গানটো লিখিছে। ফেনসকল জনামতে গানটো ভিডিঅ' আহি আছে। ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী জ্যোতিস্মা শৰ্মাৰ লগতে ৰিয়াংকি পৰাশ। ভিডিঅ'টো চাই ভালে লাগিব, আপোনালোকে ইউটিউবত চাবলৈ পাব অহা 10 তাৰিখে। গতিকে আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট এটা কৰি জনাওক। যদি ভাল পালে লাইক এটা কৰি দিয়ক। এতিয়ালৈকে চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো অল কৰি থওক। থেংক ইউ, জয়।